নৱেম্বৰ মানে আজি তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী ফুকেলুং, যি আহোমৰ লাংফিমা বংশৰ আছিল। লাচিত আছিল মোমাইৰ সপ্তম পুত্ৰ, চতুৰ্থজন জীৱিত সন্তান। তেখেতৰ ভাইটিৰ নাম আছিল মবাওলাও আৰু লাপেটলাও, ভগ্নীৰ নাম আছিল লাইচেং। জন্মসূত্ৰে তেওঁৰ নাম লাচিত। আমি এতিয়া লাচিত বুলি কওঁ যে সেইটো আগৰ আহোমৰ নাম আছিলে লাচিত। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল'বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিয়ালত হোৱাৰ বাবে কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা আৰু গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ'ল বিখ্যাত লাংফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন হ'ল চুকাফাৰ। ৰাজকীয় পৰিয়াল চুকাফাৰ লগতে অসমলৈ আহিছিল। লাচিতে একেদিনাই ফুকনলুঙৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বধ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমলুগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা, দোলা কঢ়িওৱা আৰু পালি পোহৰীয়া সকলক চলোৱা। দোলাকাষৰীয়া বৰুৱা বুলি এটা উপাধি আছিলে। সেই দোলাকাষৰীয়া বৰুৱাই কি কৰিছিলে? দোলা কঢ়িয়াইছিলে। আগৰ দিনত বিয়াবিলাকত গাড়ী বা মটৰ নাছিলে, কি আছিলে? দোলা আছিলে। দোলাত বহাই কইনাক বিদায় দিয়া হৈছিলে। সেই দোলাধাৰীজনক দোলাকাষৰীয়া বৰুৱা বুলি কোৱা হৈছিলে। আৰু পালি পোহৰীয়া সকলক চলোৱা হোৱাৰ পিছতহে চাউফা চুকুংমূৰৰ ফুকনলুং হৈছিল। দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা চাউফাৰ চকুত পৰে। এদিনাখনৰ কথা দোলাত বহি থাকোঁতে চাউফাই লাচিতক মাতি আনি ক'লে, বঙাল পথটো কাষতে আছে, কেনেকৈ চৈত চালাকক ধৰিব পাৰি? লাচিতে উত্তৰ দিলে, চাউফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি মানুহে? আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ? তাৰপিছতে লাচিতক ফুকনলুঙৰ ভাৰ দিয়া হৈছিল। ফুকনলুঙত পোৱাৰ পিছতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক চাউফাৰ ওচৰলৈ মাতি পঠোৱা হ'ল। চাউফাৰ সন্মুখত আঁঠু ল'ব ধৰোঁতে ক'ৰবাৰ পৰা লগোৱা এজন লাচিতৰ মূৰৰ বস্ত্ৰ হাত মাৰি লৈ গৈছিল। চাউফাই এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতে খং উঠিল আৰু সাপৰ পৰা হেন্দা মানে তৰোৱা উলিয়াই লগোৱাক খেদিব। চাউফাৰ হস্তক্ষেপত লগোৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল। সাহসৰ অন্তিম নিদৰ্শন লাচিতৰ কি আছিল? লাচিতক যে আজি আমি বীৰ বুলি স্মৰণ কৰিছোঁ, তাৰ মূল যিটো নিদৰ্শন আছিলে, একেবাৰে শেষৰ নিদৰ্শন কি আছিলে? শৰাইঘাটৰ যুদ্ধ। শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্য জয়ৰ আশা বাদ দি পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত লাচিতৰ অতিপাত জ্বৰ উঠিল। সেই নৰীয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ যোৱা। কথাখিনিয়ে সৈনিকসকলক উৎসাহ দিলে আৰু দুগুণ উৎসাহেৰে যুঁজি মোগলক পৰাস্ত কৰিলে। প্ৰতি বছৰে 24 নৱেম্বৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতি লাচিত দিৱস পালন কৰা হৈছে আৰু প্ৰত্যেক বছৰ এনেকৈ পালন কৰি থকা হ'ব। এই বছৰ আমাৰ 400 সংখ্যক বীৰ লাচিতৰ জন্মতিথি পালন কৰা হৈছে। প্ৰত্যেকখন বিদ্যালয়তে ইয়াৰ কৰা হৈছে আৰু তাৰে আগ ধৰি আমাৰ ৰধলা প্ৰাথমিক বিদ্যালয়তো আমি সৰুকৈ এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। তাৰ বিভিন্ন প্ৰতিযোগিতা আমাৰ হৈছিলে। সেই প্ৰতিযোগিতাসমূহৰ ফলাফল আমি সৰু আমাৰ অনুষ্ঠান এটা আছে, সেই অনুষ্ঠানটো কৰি লওঁ। তাৰপিছতে আমাৰ প্ৰতিযোগিতাৰ যিখিনি আমাৰ মানে বঁটা বিতৰণী সভা আমি এখন অনুষ্ঠিত কৰিম। বাইদেউ অনামিকা নিজে কৰিবা নহ'লে ন? aku angin
coi phim đó con Kalau sudah, ừ có không thấy được không mau dari pintu deh. nó không bé hơn đừng ông đừng đang còn chờ đợi đừng đang ơi Đó có lên Đó có lên có lên không? Em